পোনপ্ৰথমে মই লাইভত অহাৰ কথা আছিল আৰু মই লাইভত আহিলোঁ পাকঘৰ ৰাইজক লৈ মোৰ বিনম্ৰ অনুৰোধ। কালি ৰাতি 10 বজাত মোৰ যিটো মানে ফেচবুক পোষ্টত মানে বেলেগে পোষ্ট কৰিছে ফটো লৈ, মানে মই ঘৰত গৈছোঁ, মই নাজানো মানে দুজন মানুহ আহি গ'ল, আহি মোক নাম ধৰি মাতিছে, ৰকিবুল ঘৰত আছে নেকি? মই আছোঁ। তে ওলাই চাওঁ যে ৰাজীৱ আহমেদ আৰু নুৰুল তালুকদাৰে সোমাই অনা মোক মানে মাতি মোৰ ৰুমৰ ভিতৰত মোক এখন গামোচা দিছে আৰু মই তেখেত মানে যিখিনি কৰিব লাগে মই কৰি দিছোঁ, কিন্তু তেখেতে যেনেকৈ পোষ্টত মানে ফটোবিলাক আপলোড দিছে মই মৰ্মাহত হৈ গৈছোঁ। মানে তেখেতক মই ধিক্ষাৰ জনাইছোঁ। মই তেখেতৰ ল'ৰাৰ বয়স মোক মানে এনেকৈ ব্লেকমেইলিং কৰিব নালাগিছিল। মই কংগ্ৰেছৰ এজন যুৱ কংগ্ৰেছৰ উপসভাপতি হৈ মই মানে কংগ্ৰেছৰ হৈ কাম কৰি আছোঁ আৰু কাম কৰি যাম। অনাগত দিনত মই কংগ্ৰেছৰ হৈ কাম কৰিয়ে থাকিম। আৰু যেনেকুৱা কাম কৰিছে তেখেতে, মোৰ মতে মানে কামটো বেছি ভাল হোৱা নাই। যে শ্বেৰমান ছাৰৰ মই মানে পোষ্ট কৰি থাকোঁতে মানে সেইটো লৈ মোক ব্লেকমেইলিং কৰিলে যে মোক মানে সেইদিনা মোক গামছা দিয়াত মানে মই ইউটিউবতো জইন কৰি গ'লোঁ। কিন্তু মই তেনেকৈ ভাবাই নাই যে মই ইউটিউবত জইন কৰিম। মোৰ যদি ইউটিউবত জইন কৰিব লগা আছিল মোক অপেন ডেট মাতক, দিনত মাতক, মই ৰাতিত কিয় যাম, এন্ধাৰত কিয় যাম? মই এন্ধাৰত যোৱা মানুহ নহয়, মোৰ সাহস আছে। মোক যদি ল'ব পাৰে দিনৰ পোহৰত লওক, নহ'লে এনেকৈ মিছা অপপ্ৰচাৰ নকৰিবলৈ মই সকীয়ানি দিছোঁ ৰাজীৱ আহমেদ লৈ। আৰু নুৰুল তালুকদাৰলৈ মানে আমি ইমান আশা ভৰসা কৰিছিলোঁ। তেখেত 3বাৰকৈ চটলা জিলা পৰিষদৰ সদস্য হৈছে, তেখেতক আমি ভোট প্ৰদান কৰিছোঁ, যাৰ কাৰণে তেখেতে আজি জিলা পৰিষদৰ সদস্য হ'ব পাৰিছে। তেখেতে নিজৰ মুনাফা আদায়ৰ কাৰণে যে কংগ্ৰেছৰ টিকেট প্ৰত্যাশী আছিল, টিকেট মাত্ৰ কংগ্ৰেছে এটাহে দিব পাৰে, দুটা দিব নোৱাৰে। গতিকে যিজন মানুহে ব্যক্তি তাৰমানে বাঘবৰ সমষ্টিৰ কাৰণে মানে যোগ্য, মানে বাঘবৰ সমষ্টিখন মানে উন্নত কৰিব পাৰিব, তেখেতে কংগ্ৰেছ চৰকাৰে বা কংগ্ৰেছৰ হাইকমাণ্ডৰ পৰা মানে চালি জাৰি চাই তেখেতক টিকেট প্ৰদান কৰিছে। গতিকে নুৰুল ইছলাম তালুকদাৰক মই আহ্বান জনাইছোঁ, আপুনি পুৰণা কংগ্ৰেছী ৱাৰ্কাৰ, আপুনি আকৌ আমাৰ মাজলৈ উভতি আহিব লাগে। আপোনাক লৈ আমি আৰু আশা আছে আপোনাক লৈ আমাৰ। গতিকে আৰু কালাম চেয়াৰমেন দাদাই তেখেতো আমাৰ মাজলৈ উভতি আহিব লাগে। আমি আহ্বান জনাইছোঁ আপোনালোকে আমাৰ মাজত, আমাৰ সংসাৰ লৈ, আমাৰ ফেমিলি লৈ, আমাৰ মুখ পিনে চাই আপোনালোকে উভতি আহিব লাগে। আৰু এটা কথা কৈছোঁ, মানে আমাৰ যিখিনি মানে ডেভেলপ হৈছে, আমাৰ সমষ্টিৰ যিখিনি ডেভেলপ হৈছে, এইখিনি ডেভেলপ 70 বছৰ আগত হোৱা নাছিল। আজি শ্বেৰমান ছাৰ বিধায়ক হোৱাৰ পিছত এইখিনি ডেভেলপ হ'বলৈ পাৰিছিলে। এইবাৰ যদি তেখেতে মানে বিধানসভালৈ পঠিয়াব পাৰে, আমাৰ মাইনৰিটিৰ কাৰণে তেখেতে আমাৰ কাৰণে মাত মাতিব পাৰিব। প্লাছ কি আমাৰ সমষ্টিৰ ডেভেলপমেণ্ট, যিখিনি ডেভেলপমেণ্ট কৰিব লাগে, তেখেত ইয়াতকৈ মানে নাম্বাৰ 1 পজিশ্যনত ডেভেলপমেণ্ট কৰিব বুলি তেখেতে আমাক কথা দিছে। আৰু কথা দিছে বুলি নহয়, তেখেতে কাম কৰিও দেখাব। তেখেতে কামৰ মানুহ হয় আৰু এইটো মানে চবেই জানে, যাৰ কাৰণে ইমান মানে দুখ বেদনাৰ মাজতে তেখেত টিকেটখন লৈ আহিছে। মই ভাবোঁ তেখেতে এইবাৰ বিধানসভালৈ যাওক আৰু কিবা এটা মিনিষ্টাৰ পাব বুলি মই আশা কৰিলোঁ। আৰু আশাৰ মাজৰে মই ক'ব বিচাৰোঁ, সদশেষত মানে মই এজন কংগ্ৰেছী ৱাৰ্কাৰ, মই কোনোদিনেও মানে কংগ্ৰেছৰ উইংছ হিচাপে মই কৰ্মী হিচাপে কাম কৰি যাম। যেতিয়ালৈকে মোৰ তেজ আছে মই কংগ্ৰেছক ভাল পাওঁ, মই কংগ্ৰেছ হিচাপে থাকিম আৰু শ্বেৰমান ছাৰৰ লগত মই সদায় থাকিম বুলি মই আজি মানে ফেচবুক লাইভৰ জৰিয়তে মানে স্পষ্টীকৰণ দিলোঁ যে মই বেলেগ দলত নাযাওঁ।